নমস্কাৰ বহাগ বিহু কেউফালে বিহুৰ প্ৰেক্টিছ চলিছে ময়ো বোলো বিহু নাম এফাকি গাওঁ ঐ স্কুল মই পঢ়োতে অংক মই কৰোঁতে ভুলতে ঐ তোমাৰ নাম লিখোঁ এই স্কুল মই পঢ়োতে অংক মই কৰোঁতে ভুলতে ঐ তোমাৰ নাম লিখোঁ মানে সি অংকত ভীষণ চোকালুৰা এতিয়া কৌতুক শুনক মোৰ বন্ধু মুছলি আহমেদে হোৱাটছএপত এটা কৌতুক পঠিয়াইছে কৌতুকটো কি মানে এজনে এজনক কৈছে বুইছ গোটেই জীৱনটো অকল ভয়তে পাৰ কৰিলোঁ অকল ভয় ভয় আৰু ভয় সৰুতে দেউতা মালে ভয় স্কুলত নাম লগালোঁ ছাৰলে ভয় চাকৰিত সোমালোঁ অফিচাৰলে ভয় আৰু মৰিবলৈ জমলে ভয় যাৰ আগত কৈ আছে সি সুধিছে ঘৈণীজনীৰ কথা নকলি যে ভয়তে ঘৈণীজনীৰ কথা কোৱা নাই এতিয়া দ্বিতীয়টো শুনক চিনেমা হলৰ ভিতৰত এজন মানুহে তামোল খালে তামোল খাই পিকাবলৈ জেগা বিচাৰি ফুৰিছে পিছৰ মানুহজনে তেখেতক সুধিলে যে কি কৰিব খুজিছে আমি তামোলৰ পিক পেলাই হয় নহয় বোলে আগৰ মানুহজনৰ জেপত পেলাই দিয়ক এনেকৈ কৈছে তেতিয়া এইজনে ঘূৰি পেলাই কৈছে মাৰ খুৱাব খুজিছে তেতিয়া পিছৰজনে কৈছে ক'তা মইতো মাৰ খোৱা নাই তেওঁ মানে এখেতৰ পকেটত পেলাই দিলে